নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক ভালে আছে। মই বৰ্তমান উপস্থিত আছোঁ বিহগুৰি বালিকা মধ্য ইংৰাজী বিদ্যালয় শোণিতপুৰ। আৰু এই স্কুলখনত শিক্ষা সম্পৰ্কীয় বহুকেইটা ছবি আঁকিছিলোঁ মই। আৰু সেই ছবিসমূহৰ ভিতৰত মোৰ আঁকি খুব ভাল লাগিছিল ৰাষ্ট্ৰপিতা গান্ধীজীক। আৰু গান্ধীজীৰ পৰ্ট্ৰেইট এখন অংকন কৰিছিলোঁ। আৰু পৰ্ট্ৰেইটখন এই স্কুলৰ ৱালতে মই অংকন কৰিছিলোঁ। আৰু ছবিখন অংকন কৰিবৰ বাবে মই এনামেল পেইণ্ট ব্যৱহাৰ কৰিছিলোঁ, এনামেল কালাৰ। গতিকে ছবিখন কিদৰে আঁকিলোঁ আহকচোন অকণমান চাওঁ। আপুনি অলপ চাই দিব নেকি? 1 মিনিটমান